আজি 12 দিনত ভৰি দিলে তিনিচুকীয়া জিলাৰ বাঘজানৰ ঘটনাই। ইয়াৰ পিছতো কিন্তু অইল কৰ্তৃপক্ষই নিৰ্গমন হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। যোৱা 27 মে'ৰ পৰা অহৰহভাৱে নিৰ্গমন হোৱা গেছ আৰু তেল মিশ্ৰতাৰ ফলত অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষিভূমিৰ লগতে চাহ বাগিচাসমূহ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে। আজি পুৱা ভাগত ঘটনাস্থলীত উপস্থিত হৈ চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ক্ষতিগ্ৰস্তসকলক অতি শীঘ্ৰে ক্ষতিপূৰণ দিবলৈ অইল কৰ্তৃপক্ষৰ লগতে চৰকাৰক আহ্বান জনায়। আজি আমি বাঘজান এই অঞ্চলত আহি পৰিদৰ্শন কৰিছোঁ। বিভিন্ন গাঁৱৰ যিবিলাক কৃষিভূমি আছে সেই কৃষিভূমিবিলাক প্ৰায় জ্বলি গৈছে আৰু ৰাইজ বহুত অসুবিধাত আছে। গতিকে চৰকাৰে বৰ্তমানো আজি প্ৰায় 10-12 দিন হোৱাৰ পাছতো চৰকাৰে ইয়াক আজিলৈকে অইল কৰ্তৃপক্ষই ইয়াক কণ্ট্ৰল কৰিব পৰা নাই। মানুহ বহুত শংকাত আছে, বহুত ভয়ত আছে। গতিকে অতি শীঘ্ৰে ইয়াক কণ্ট্ৰল কৰিব লাগে আৰু মানুহৰ ৰাইজক অভয় দান কৰিব লাগে। তেওঁলোকে ভয় খাই আছে, ঘৰত যাবলৈ ভয় খাই আছে। গতিকে পূৰ্বে আমি দেখিছিলোঁ যে বিভিন্ন দল সংগঠন অনুষ্ঠানে ইয়াক বিৰোধিতা কৰিছিলে। বিৰোধিতা কৰাৰ পাছতো চৰকাৰে কিন্তু ইয়াক পুনৰ খননৰ যিটো অনুমতি, সেই অনুমতি তেখেতসকলে দিয়াৰ বাবে আজি এনেধৰণৰ এটা অৱস্থাৰ এটা সৃষ্টি হৈছে। গতিকে এতিয়া ৰাইজক সম্পূৰ্ণ ক্ষতিপূৰণ, এই কৃষিভূমিৰ ক্ষতিপূৰণ, বিভিন্ন চাহ বাগিচা ক্ষতি হৈছে। কাৰণ চাহ বাগিচাবিলাকত কেৰাচিন তেল পৰা নিচিনাকৈ তেল পৰিছে আৰু তেল পৰাৰ পিছত এতিয়া চাহপাতবিলাকো বেয়া হৈ যোৱাৰ আশংকা আছে। কাৰণ চাহৰ যিটো স্মেল, সেই স্মেলটো এতিয়া সেই ওচৰ পাজৰৰ যিবিলাক চাহ বাগিচা আছে, গেলাপুখুৰী হওক, ভেলাঘাট হওক, ডেমগুৰি হওক, আমাৰ ৰঙাগড়া হওক, এই অঞ্চলৰ চাহ বাগিচাবিলাকতো ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিছে। গতিকে অনাগত সময়বিলাকত ইয়াৰ এটা বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু অইল কৰ্তৃপক্ষক মই দাবী জনাইছোঁ যে তেখেতসকলে এই গোটেইবিলাকৰ যিসকল খেতিপথাৰ নষ্ট হ'ল, যিবিলাকৰ ফচল নষ্ট হ'ল, এই সকলোবিলাকৰ ক্ষতিপূৰণ দিবৰ বাবে মই দাবী জনাইছোঁ।